ৰাতিপুৱা মনটো বেয়া হৈ আছে মানে কি ৰাতি মাংস আনিছিলে তাৰপিছত আৰু ৰাতি খালোঁ আৰু শুলোঁ সপোনত ৰাতি আৰু চাইছোঁ ৰাতিপুৱা উঠিম গাহৰি মাংস আছে খাম তাৰপিছত আৰু ৰাতিপুৱা মায়ে কৈছে ঐ জহনী যোৱা তোৰ মাংস মেকুৰীয়ে খালে বোলে বৰ্তমান বোলে বিহু এতিয়া 4টা মাঘ বিহু ভোগালী বিহু কাতি বিহু আৰু হেপী বিহু আকৌ হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু নতুন এটা কণ্টেণ্ট লৈ পিনি মই ভিডিঅ' বনাবলৈ আগবাঢ়িছোঁ মানে কমেডি অলপ কৰিবলৈ চেষ্টা কৰিছোঁ আপোনালোকক হহুৱাবলৈ আৰু এতিয়া বৰ্তমান এইফালে আহিলোঁ দাঁত ঘঁহি আৰু এইফালে ঘৰ আছে ঘৰত গৈ এতিয়া কি হয় আপোনালোক দেখুৱাই আছোঁ তো গাইজ মোৰ এটা মানে বেমাৰ আছে দেই ৰাতি যদি মাংস আনে তো ৰাতিপুৱা মানে সোনকালে সাৰ পাওঁ আৰু সোনকালে ভোক লাগে ভিডিঅ'টো চাই থাকক আগলৈ আমাৰ কি হয় আপোনালোক দেখুৱাই আছোঁ প্ৰথমত দাঁতটো ঘঁহি লওঁ গাইজ মুখ চুখ ধুই পিনি ভাত খালোঁ আৰু এতিয়া ওলাই আহি আছোঁ মানে মাল খাবলৈ আছে নহয় মাল মানে ইটো মাল নহয় আৰু শিখৰ আকৌ শিখৰ আৰু এতিয়া কমেণ্ট নক'ব আকৌ মানে গালি নিদিব আৰু শিখৰ খাই শামুক খাই মানে অভ্যাস হৈ আছে ন লাহে লাহে এৰিম আপোনালোকৰ মৰম আশীৰ্বাদ থাকিলে মানে নিশ্চয় এৰিম শিখৰটো আনিলোঁ কিন্তু এতিয়া লুকাই কিনি খাব লাগিব নহ'লে আৰু দেউতাই ক'ব এই মাৰক ছোৱালী ক'ত পালি এইকেইটা কি খাইছ তই হে কি খাইছ বুলি ক'ব হেৰি আকৌ মোৰ লগৰ দুটামান আহিছিলে শিখৰ মিলাই আছোঁ ইভালকৈ চাইছে আৰু মই কৈছোঁ ইহঁতক শিখৰ দিলে মানে সিহঁতি একদম পূৰাই পলাই আহিলোঁ তো গাইজ শিখৰ খোৱা হৈ গ'ল এতিয়া মই ভাবিছোঁ বালটো কটাই আহোঁ বাল নহয় মানে চুলি আমাৰ হিন্দীটো অকণমান মিলে ন সেইটো কাৰণে আকৌ মানে বাগিচাত বহি হাগিছা ভুল হৈ গ'ল চুলি কাটি আহিলোঁ আৰু এতিয়া বহি আছোঁ আগতকৈ হেণ্ডচাম লাগিছে চব কথা বাদ দিয়ক যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি ক'ম বুলি ভাবিছে নেকি প্লিজ